হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। এইকেইদিন ভিডিঅ' বনাবই পৰা নাই দেই, মনটো একেবাৰে ভাল নহয় আৰু দিনটো মানুহজনে মোবাইল চাই চাই সময়বোৰ কটাই আছে। আৰু কি হৈ গ'ল আমাৰ লগত জনাম বাৰু, ভিডিঅ' শেষলৈকে চাই থাকিব। ৰাতিপুৱা এয়া ভাত পানী খাই লৈছোঁ আৰু বেটাই এইফালে ডাঙৰ সকামৰ পৰা মাহঁতে অনা পিঠা খাই আছে আৰু ৰাতিপুৱা খোৱা বোৱা হৈ গ'ল। তাৰপিছত দুপৰীয়া এয়া ছোৱালীজনী আৰু ওচৰৰ ল'ৰা এটাই টেঙা আনি দিছে, আমৈ বোলে কাটি দিয়াচোন বুলি কৈছে। ইহঁতৰ লগতে ধেমালি কৰি কৰি এতিয়া দুপৰীয়া টেঙা খাব লৈছোঁ আৰু টেঙাটো যে ইমান ধুনীয়া আছিলে নহয়, খাই একদম বহুতেই ভাল লাগিলে। দুপৰীয়া এয়া বেটাক গা পা ধুৱাই ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। এতিয়া দোকানৰ পৰা আহিলেগৈ আৰু ভাতৰ লগত খাবৰ কাৰণে পপকৰ্ণ আনিবলৈ গৈছিলে আৰু আমাৰ কাৰণে ভাজি আনিব গৈছিলে আৰু কিবা কিবি খোৱা বস্তু আনি থৈছে। সি মই নিদিওঁ বুলি কোৱাৰ কাৰণে দেউতাকক একেবাৰে টানি টানি লৈ গৈছে দিবলৈ। আৰু এখেতে কিয় কাম যোৱা নাই জানেনে? 10 দিনমান আগতে আমাৰ গাড়ীখনত খুন্দা এটা মাৰিলে, বেলেগ টেংকাৰ গাড়ী এখনে। তেতিয়াৰ পৰা মানুহজনৰ মনটো একেবাৰে দুৰ্বল হৈ গৈছে। একদম য'তে ত'তে এনেকৈ চিন্তা কৰি কৰি বহি আছে। চাওকচোন, দেখিলে বেয়াই লগা হৈছে। আমাৰ কাৰণে যে চিন্তা কৰি ৰাতিপুৱাই ওলাই যায় আৰু গধূলি সোমাইহি। ইমান কষ্ট কৰি আমাক পৰিয়ালটো চলাই আছে আৰু এজন মানুহে আজি ইমান দুৰ্বল হৈ বহি থাকিব লগা হৈছে। আৰু গাড়ীখন এইকেইদিন বনাবলৈও দিছে যিহেতু, সেইকাৰণে কামলৈ যোৱা নাই। আৰু এইফালে দেখিছেনে, আমাৰ দলিয়ে এতিয়া ফুলবাৰী পাতিছে দেই আৰু ধুনীয়া ধুনীয়া ফুলো আনিছে। ওচৰতে আমাৰ গাঁৱতে মামী এজনীয়ে নাৰ্চাৰী খুলি ৰাখিছে, তাৰ পৰা আনিছে এইখিনি ফুল। ধুনীয়া লাগিছে। নামটো বাৰু নাজানো দেই ফুলজোপা, কোনোবাই জানিলে কমেণ্ট কৰি জনাব। আৰু ইয়াত এতিয়া মাটি অলপ ভৰাই দিছে আৰু কেঁচুসাৰ মিলাই কিনে এতিয়া টাবটোত দি দিছে ধুনীয়াকৈ ৰাখিব তাৰপিছত। আৰু এইফালে ধুনীয়া লাগিছে পাত ফুল হ'লেও। আৰু আমাৰ বেটাৰ যিকোনো কাম কৰিলে, যোনেই নকৰক, এনেকৈ কিবা এটা কাম কৰিলে আমনি কৰিবলৈ যায়েই দেখিছেনে। আৰু সন্ধিয়া চাহ তাহ খাই মেলি এতিয়া দোকানলৈ বুলি ওলাই গৈছোঁ। আজি বোলে মানুহজনে ৰুটি খাব আৰু চানা দাইল লৈ আহিছোঁ, বেটাৰ কাৰণে কণী লৈ আহিছোঁ। ছোৱালীজনী নাই আজি, মামাকৰ লগত মাহঁতৰ ঘৰলৈ গ'ল, থিয়েটাৰ চাবলৈ বুলি গৈছে। সি থিয়েটাৰ চাই খুব ভাল পায়। আমাৰ সেইফালে বহুত ধুনীয়া ধুনীয়া থিয়েটাৰ আনে আৰু ৰূপালী জয়ন্তী হওক কিবা কিবি আনিলে সি চাবলৈ যায়েই আৰু খুব ভাল পায় সেইবোৰ চাবলৈ। পঢ়াৰ মাজতে কেতিয়াবা সিহঁতক এইবোৰ চোৱাৰ অভিজ্ঞতাও দিব লাগে, নহয় জানো? অকল পঢ়িলেই যে ডাঙৰ মানুহ হ'ব বা ভাল কিবা এটা পাব সেইটো নহয়। আৰু বেটাৰ কাৰণে কণী ভাজি আছোঁ আৰু এইফালে চানা দাইল তিয়াই থৈছোঁ আৰু আটাখিনিও চালি থৈছোঁ। বেটাক ভাত খুৱাই হোৱাৰ পিছতহে এইবোৰ কাম কৰিবলৈ পাৰিম। আজি যিহেতু বেটা দিনত নুশুলে, সেইকাৰণে তাক এতিয়া সোনকালে খুৱাই বুৱাই শুৱাই দিম, তাৰপিছতহে আমালৈ বনাব পাৰিম। দিনতে বনাই থোৱা এয়া দাইল গৰম কৰি আছোঁ আৰু বেটাৰ কাৰণে কণী ভাজি আছোঁ আৰু গৰম গৰম ভাত কেইটামান খুৱাই এতিয়া শুৱাই দিম, তাৰপিছত আমালৈ বনাম। আৰু ছোৱালীজনী নাথাকিলে একদম খালী খালী লাগে। মই যে কিবা এটা বনাবলৈ ল'লে কি বনাইছা বুলি একদম চাবলৈ আহি থাকে। আজি নাই, একদম খালী খালী লাগিছে দেই ঘৰটো। আৰু যিমান পঢ়ি থাকক মই কিবা এটা বনালে সি আহিবই অকণমান হ'লেও চাই যাবলৈ। আৰু এইফালে মোৰ এতিয়া কণী ভজা হৈ গৈছে, বেটাক এতিয়া ভাত খুৱাই ধুনীয়াকৈ শুৱাই দিম। এইফালে হৈ গ'ল আৰু বেটা কি কৰি আছেনো তাকে চাওঁগৈ। খাব লাগে আহা। এয়া বেটা খেলি আছে ধুনীয়াকৈ। ভাত খুৱাই লওঁ দেই, আহা। টোপনি ধৰিছে, আহা। ইমান খেলিলা, আহা 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 আহা। জল্দি 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 জল্দি, পিছত খেলিবা। বেটাক ভাত খুৱাই ল'লোঁ, তাৰপিছত এতিয়া আমাৰ কাৰণে চব্জি বনাইছোঁ আৰু এইখিনি মাহঁতক দিবলৈ গৈছোঁ। মাহঁতে আমাৰ ইয়াত বনোৱা খাবলৈ দিবলৈ টান পাওঁ, কাৰণ দেউতা ভকত আমি যিহেতু গাহৰি চাহৰি খাই থাকোঁ, সেইকাৰণে আটাখিনি মাৰি পেলাই আৰু চানা দাইলখিনি বইল কৰি এতিয়া দিবলৈ যাওঁ। তাৰপিছত এইফালে বেটাক চাওকচোন, সোনকালে যে শুৱাই দিছিলোঁ, এতিয়া সপোন দেখিছে। সপোনত কেনেকৈ কি কৰি আছে চাওকচোন, হাতখনত সপোন দেখি আছে। সি সাৰ পোৱা নাই আচলতে, তেনেকুৱা সপোন দেখিছে। আৰু এইফালে এতিয়া ৰুটি হৈ গ'ল। সপোন দেখাৰ কাৰণে দেউতাকে তুলি লৈ আহিলে আৰু এতিয়া ৰুটি খাবলৈ বহিছে দুইটাই। আৰু আজি ভিডিঅ'টো ইমানেই।